তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। তো আজি হ'ব এটা বিখ্যাত খানা, মানে খানা আয়োজন কৰিছোঁ। মোৰ লগত আছে মহন্ত আৰু আছে বুঢ়া স্কচ আমাৰ। তো ভাই কেনে জছ তোৰ? জছ মানে খাং বুলি আইছোঁ, পুৰা খাম আজি, বেয়া খাম, বহি পুৰা খাম আজি। তো বলক এতিয়া প্ৰথমতে আমি বজাৰ কৰি লওঁ। বজাৰ কৰি কিনে আপোনালোকক মানে বিখ্যাত খানা কোন কোন আছে দেখাই আছোঁ। মানে প্ৰথমতে যাম সুমন্তৰ মামাকহঁতৰ ঘৰত মানে খানাটো হ'ব। তো এতিয়া বলক বজাৰ কৰোঁ। বম বস্তু হ'ব আজি। তই আহি পালোঁ আমি গাহৰিৰ দোকান। তই গাহৰি লৈ ল'লোঁ। তই যে তপলাটো লৈ দাউছা, এটা পইচা খাই দিব। পইচা আপুনি, মই কি জানো, মইতো ল'লো আৰু মই যাম। পইচাটো দি। মই নাযাম, পইচা ইচ্ছা নাই মোৰ। অ' ভাই ঘৰ পামেই আৰু তই এখিনি ভালকে লৈছা না লোৱা নাই? লৈছো অলপ ফেলছি আধা এতিয়া ৰাস্তা পাৰে তুলি কিনে আৰু লৈছোঁ। আলি দিলে জলকে বাবা ৰে বেয়া ভোক লাগছি মোৰ। আৰু আমি পাই গ'লো সুমনহঁতৰ মামাকহঁতৰ ঘৰ। তো মামাকহঁতৰ ঘৰত আজি ফুল ধামাকা ওৱান পাৰ্টি হ'ব। মানে পাৰ্টিত কোন কোন আছে দেখাই দিছোঁ ইফালে। আৰু প্ৰথমতে এটা কথা কৈ দিওঁ, এইটো হৈছে সুমনৰে ছেটআপ, মানে সুমনৰ মোবাইল, সুমনৰ ব্লগত মই ভিডিঅ' কৰি আছোঁ। লগত আছে বাৰু সুমন। তো সুমন আছে, স্কচ আছে আৰু মই আছোঁ। মানে আমাৰ খানাত এই তিনিটাই আৰু বেলেগ নাই ন? নাই আৰু ভাই বেলেগ আমি তিনিটাই। তিনিটাই। কিন্তু এখন হৈ দিয়ক, পুৰা মাৰ দিম পেটক লাগি, পুৰা ফুলি আক লাগি। তো এতিয়া কি আমি খাবা আইছো খাবা লাগে। তো বলক এতিয়া আমি খানাটো আৰম্ভ কৰোঁ। আৰম্ভ কৰোঁ। তই আমাৰ গাহৰি ৰন্ধা প্ৰস্তুতি চলি আছে। আমাৰ চলি ৰান্ধনি আছে হৈছে পুৰা। ই মহন্ত। পুৰা একদম গাহৰি আজি মই বনাই দিম। সুমনহঁতক আজি মই খুৱাম, মানে বনাই আজি পুৰা ফুল জছত আছোঁ। কেনেকুৱা খানা হয় আপোনালোকে সুমনে খাই কিনে ক'ব। আৰু গাইছ ৰ'ব আপোনালোক কাবাৰ বিয়া চিয়া আছে, মহন্ত তাক লৈ যাব হে। মই বিয়া বনাবলগীয়া খানা বনা নাই মই। তো গাইছ সুমন ভাই ষ্টেটাপটো মই ল'লোঁ ৰ'ব। আৰু তাতে কোনো নাই গাইছ। অলপ গাহৰি অলপ চাকি চাং বুলি ভাবিছোঁ গাইছ। ভাই কি গৰম গাইছ, বেয়া গৰম গাইছ। চাকি চাং নেকি অলপ বোকা গাহৰি উহেৰ হলাক অলপ চাকি যাব পাৰোঁ, কোনো নাই গাইছ। গাইছ গাইছ কি কৰি আছা তই? এনাই লাগলো চালো এনাই খাও নাই তো? খনাই নাখাং। অ' গাইছ দেখছি না কেনা খং গাইছ। তো গাইছ এতিয়া চাব পাৰে এই উতলি আছে গাইছ। ভক সেনকে উতলি আছে। অ' ভাই চাকি চাব পৰা হৈছে না নাই? ক'ৰবাত খাংকে থাকে, সেই তেতিয়াৰ পৰা খাংকে আছে, নাখায় কিয় কাচাক কাচি। হয় নাই নাকি তেতিয়াৰ পৰা? এই ক'ৰবাত খাংকে থাকা দেই, কি চলিয়ে ভাই দে আৰু কি হয় নীলা। খৰচ দি কোবাম। আমার এটা মোক কান্দা করে জায়গা বলে তো এ হ'ব দেই, খাবি নাখাং না মই হৈ গেল। তই স্কচে মোক মালিচ দি আছে আৰু এয়া হৈ গ'ল মাংস। এতিয়া মই খাওঁ। মোক দা এক পিস তই বোলে নাখাওঁ হে? এনাই কৈছিলো সৰু ছোৱালীৰ কথাত লাগি থাকিব নালাগে দে এতিয়া নাখাওঁ বুলি কৈছিলি, তই নৰা মই খাম। এক পিস দে নালগে তই, এক পিস দে তই নালগে ইয়ে মই এক পিস দে খা। নাগিলা তুমি খাবি তাক খাম। হয় গোটেই নিবি। এই ৰ'ব, এটা শাস্ত্ৰৰ মতে এটা নিয়ম আছে, সদায় মাতিব লাগে। কি? কাতি মাহত 13 দিন যায় কুকুৰে পাতি উৰে লাগছাই, ভালখিনি দেহাত লাগবা, বেয়াখিনি পেচা পেলালে গুচি যাবা। শিলৰ হলি খৈ গেলা হয়, টিঙৰ হলি মামৰে খালা হয়। জয় সত্যনাৰায়ণ পিতাক চিন্তে হৰি বল দেখা খা বুজি না বুদ্ধ হৈছি না পাৰা দিয়া মই পাৰোঁৱে ভাই। তইহে নৰা, তইহে চাই আছা এতিয়া। অ মোকো অলপ দি তুনতেহে নুন খাই আছা। এতিয়া বাতিটো লৈ যাওঁছিলি, দাউ দাউ। ঐ তই এতে এনে বহি থকাতকে তই ৰান্ধছোন যা। মন তই নাজনে ৰান্ধবা গাইছ। এমাই দিতা বেটা কৈ আছে নিমখ চিমখ আকৌ নাই গাইছ। এই এটলা দেখছে না, এটলা কি কই এলা খৰি খৰি সোমাই দিম তোৰ মুখত। তই যা ইয়াৰ পৰা, যা ইয়াৰ পৰা। কৰে আমাৰ গোটেইখিনি হৈ গ'ল। এতিয়া মহন্তে ভাত সাজি আছে। ঐ দি ভাত দি মেখনি খাম নাকি? খৰি চলি নহয় নেকি? তই কি বনাইছা না খানা নে কি কৰিছা? সেইখিনিতে তই যোগ্য, এই মোক দক তোৰ যোগ্য এইখিনি হুচিয়াৰ। আনি নিম গতাই ভাই। তো ফাইনেলি খাই আছোঁ দিয়ক ভাত। বৈদ্য খানা অ' মহন্ত, সঁচাই ভাল পাইছোঁ তই। তো এয়া খোৱা লোৱা শেষ হৈ গ'ল। এয়া মহন্ত ডেট ই এটা ঐ উঠ এতে এচা কি তই কি জালাই ভাই, এচা কি তই এতে কুলি দিছে জালা। মই কৈছিলোঁ না তইয়া নানছা তইয়া দিছা। ঘৰে পিছফালে খন দে
দে যা আমাৰ বাৰীৰ পিছফালে খাম দে যা তো আমাৰ খানা খোৱা লোৱা শেষ হৈ গ'ল খানা খোৱা লোৱা শেষ হৈ গ'ল তো পেট চেট মানে দাঙিব পৰা নাখাই কিনে সেইকাৰণে আজি সুমন্তৰ মামাক ঠাইৰ ঘৰতে থাকি দিম তো এইফালে স্কোৱাড দেখছি না তলফালে ঐ তোৰ কি হৈছে আবেলিকে ভাবিছো জ্ঞানদীপহঁতৰ তাত আৰু আবেলিকে যাম জ্ঞানদীপহঁতৰ ঘৰত তো কালি আপোনালোকে সুমনৰ ভিডিঅ'ত পাব বাৰু এইটো আজি এক্সট্ৰাকে ভিডিঅ' পালাক তো সেই আৰু আজি মজাকে লাগিল সৰুকে এটা পাৰ্টি কৰিলো গোটেইকেইটাই তো আজি থাকি দিওঁ সুমনহঁতৰ ঘৰত ৰাতি আৰু বম এনজয় হ'ব নে কি স্কচ বম এনজয় গাইস বম এনজয় পুৰা বম এনজয় হ'ব তো আৰু যদি এনেকুৱা খানা খোৱা ভিডিঅ' লাগে তেতিয়াহ'লে মোৰ কমেণ্টত জনাব তেতিয়া আৰু বনাম না কি কয় বনাম আৰু খাম আপোনালোকে চাব তো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ কৰিব দিয়ক ছাবস্ক্ৰাইবটো ইয়া কৰিব দেই তো ধন্যবাদ বাই বাই